অসমবাসী ৰাইজক ইয়াকে জনাওঁ যে আমাৰ অসমখনত এটা এনেকুৱা সৌন্দৰ্যমধুৰ এজন হনুমন্তৰ মূৰ্তি আছে। গতিকে সমূহ অসমবাসী ৰাইজক মই এইটো কৈছোঁ যে ইয়ালৈ আহক, আমাৰ এই প্ৰভুজনক এবাৰ দেখা কৰি যাওকহি। তাকেই মই আপোনালোকক মানে আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহিলে আমি তথা অসমৰ সগৌৰৱ সকলোবোৰ আনন্দিত হৈছোঁ। ইয়াতে মোৰ বোতল এটা আছে, উলিয়াই থৈ